ইয়াতে এখন ষ্টল আছে থলুৱা বাদ্য আছে যিহেতু মই আপোনালোকক দেখাম দাদাজনৰ লগত কথা পতাম আপোনালোকে চাই থাকক এয়া হৈছে হে দাদা নমস্কাৰ নমস্কাৰ হয় দাদা আপোনাৰ ঘৰ মোৰ ঘৰ ধেমাজি জিলা হয় পঞ্চায়ত হৈছে মৰিধল গাঁও গুটুংহাচৰা নাম হৈছে কৃষ্ণকান্ত গগৈ হয়তো অসমৰ বিভিন্ন জেগাত আমাৰ নামটো হয়তো এজনে হ'লেও জানে বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ সংবাদ মাধ্যমৰ জৰিয়তে আজি প্ৰায় 8 বছৰৰ পৰাই আমাৰ প্ৰচাৰ চলি থাকে 8 বছৰৰ পৰা হয় 8 বছৰ হয়তো বেছিয়ে হৈছে আপুনি যে এইখিনি বনাইছে কিবা ট্ৰেইনিং লৈ কিনি বনাইছিলে নে সব মোৰ নিজৰ চিন্তাধাৰা এইবিলাক আচ্ছা নিজৰ চিন্তাধাৰাৰে সকলোকে বনাইছে কাৰোবাক সুধিছিলোঁ যে এনেকৈ বাদ্য আৰু কি কি আছে সেই দিশতো মই সহায় পাইছিলোঁ কথোপকথনত সহায় পাইছিলোঁ গোলাঘাটৰ এজন ব্যক্তি চুলেধৰ গগৈ ডাঙৰীয়া আপুনি নিজে বনাইছেনে হয় মই নিজাতে বনোৱা হয় তো এটা নাম কৈ দিয়কচোন কোনখিনি কেনেকৈ হয় আৰম্ভটো কৈ দিয়ক অঁ এইখিনিতো সকলোৱে হয় বাঁহী এইকেইডাল হৈছে কৰতাল ৰেপনি কৰতাল বুলি কয় ইয়াক হৰি নামত ব্যৱহাৰ হয় বা দিহা নামত বা টোকাৰী গীতত এনেকৈ বজায় ঠিক তেনেকৈ সেয়া হৈছে ঢোলৰ মাৰি এইবিলাক গগনা এইকেইটা হৈছে গগনা ভৰাই থোৱা কভাৰ আচ্ছা এইটোত মানে গগনাডাল ভৰাই থয় কোনফালৰ পৰা কেনেকৈ এইটো খুলিব পৰা চিষ্টেম আছে খুলি দেখাওকচোন মই দেখাই দিছোঁ বাৰু ইয়াতে দেখাই দিছোঁ ইয়াত গগনা ভৰাই থোৱা স্পট আছে এইটো এয়া আচ্ছা এইভাগে ভৰাই তাত গগনা এপাতে সোমাবনে নাই একেবাৰে পাতো নহয় এইটো লৈ ধুনীয়াকৈ লৈ ফুৰিব পাৰিব এইবিলাক হৈছে মাটিৰ সুতুলি এইটো ঠিক তেনেকে এইটো হৈছে আনন্দ লহৰী বজাব পাৰে নেকি বজাব পাৰে আজিকালি প্ৰায় এইবিলাক বাদ্য চিনি নোপোৱাই নোহোৱা হৈ গৈছে ইণ্টাৰেষ্টিং এনেধৰণৰ বজায় ঠিক তেনেকে এইযোৰ হৈছে কৰতাল সেইডাল হৈছে ৰেপনি কৰতাল এখন হৈছে হাত কৰতাল আজিকালিতো এইবোৰ দেখিয়ে পোৱা নাযায় এনেকুৱা বাণিজ্য মেলাবোৰতহে দেখি পোৱা যায় আৰু এই টকাটো চিনি পাইছে এইটো হৈছে বাঁহৰ সুতুলি বাঁহৰ সুতুলি এইটো বাঁহৰ বজাই দিছোঁ বজাই দেখাওকচোন এনেকৈ অলপ চমুকৈ বজাই দিছোঁ ঠিক আছে বাৰু এখন হৈছে চাৰিন্দা এইখন বজাব পাৰি নে এতিয়া এখন বজাব পাৰি এতিয়া মানে ইয়াত তেল এটাৰ প্ৰয়োজন হয় এইডাল ৰেপনিডালে ৰেপিব লাগে আচলতে ৰেপাৰ কাৰণে ৰেপনি বুলি কয় ইয়াত মোৰ তেলটো দিয়া নাই কাৰণে শব্দটো কম হ'ব ইয়াত তেল লগাব লাগে আচলতে এইডাল হৈছে ঘোঁৰা ফালৰ হয় সেইটো কাৰণে ইয়াৰ শব্দটো কম হৈছে ঠিক তেনেকৈ এইটো হৈছে ৰাভাসকলে কয় বাদুম দৌপা অসমীয়াসকলে কয় টেং টেং আৰু মিচিংসকলে কয় ধিনক ঠিক তেনেকৈ এইটো হৈছে ধুটং হয় এইটো কেনেকৈ বজায় নে এইটো নবজায় নে এইটো বজায় বিহুত বজায় আগতে এইটো ইয়াৰ বাঁহটো অলপ শকত লাগিছিলে মোৰ সৰু হ'ল এনেই মানে ডিজাইনটো দেখুৱাবলৈ অনাগত হৈছে ঠিক আছে মানে আগতে যেতিয়া ঢোল নহৈছিলে তেতিয়া বিহু মাৰিবলৈ যাওঁতে এইটো বজাই নাচনী নচোৱাইছিলে এনেই বৰকৈ গাবও নাজানো বজাবও নাজানো শুনাই দিছোঁ আৰু কেনেকৈ ঠিক আছে বাৰু নিশ্চয় মাছে মাৰি মজা দাদাজনে ইমান ধুনীয়াকৈ গান গাইছে এনেকৈ বজাইছে এইভাগে বিহু হৈছিলে আগতে তাৰপিছত এইটো ইমান ডাঙৰ এটা এইটো দেখিছোঁ যে এইটো দেখাইছোঁ এইটো হৈছে ৰাভাসকলৰ এবিধ বাদ্য ৰাভাসকলৰ ডুম ডগা হয় এইটো যে কথা সুধিলে এইটো হৈছে চি ফলৰ পৰা বনাইছোঁ একতাৰা কিহৰ পৰা বনাইছে চি ফল এইটো চি ফল
নাম কি ক'লে এইটোৰ? একতাৰা। অঁ, ৱাও, ইণ্টাৰেষ্টিং। ইতিহাস এইবিলাক পেপাৰটো দৰ্শকক আনিছে। হয় হয়। এতিয়া মোৰ সৃষ্টিৰ বাদ্য এভাগে পৰিচয় দিয়া নাই, হয়তো শেষত দিম। দি দিয়ক দি দিয়ক। এয়া হৈছে চুঙা নাগাৰা, চুঙা নাগাৰা। বাঁহৰ পৰা নাগাৰা বনাইছোঁ। হয়। এজন নাগাৰাৰ দৰে মাতে, অলপ তাৰতম্য হ'ব কাৰণ বাঁহ আৰু লেডাৰ পাৰ্থক্য আছে নহয় জানো? ইয়াৰ মাতটো শুনাই দিছোঁ বাৰু। ইমান ধুনীয়াকৈ এইবিলাক বনাই থৈছে, আপোনালোকে চাওক, দেখিব পাইছে নিশ্চয়। সেয়াটো টকা হয়, সেইটো সকলোৱে চিনি পাইছে। বাকীখিনি এইবোৰতো বাঁহৰ সুতুলি মানে মই আজি প্ৰথমবাৰ দেখিছোঁ। আৰু বহুতো বস্তু মই দেখিলোঁ, এইবোৰতো কেতিয়াও দেখা নাছিলোঁ। আৰু এই বস্তুটো প্ৰথমবাৰ দেখিছোঁ, চাব পাৰে। হয়, তো দাদা বহুত বহুত ভাল লাগিলে আপোনাৰ ইয়াত আহি। বহুতখিনি নেদেখা বস্তু মই দেখিবলৈ পালোঁ। আজিকালি প্ৰায় এইবিলাক বস্তু লুপ্তপ্ৰায় হৈ গৈছে। হয় হয়, নিশ্চয় নিশ্চয়। আজিকালি প্ৰজন্মটো বাদেই আমাতকৈ আগৰ জেনেৰেশ্যনে হয়তো এই বাদ্যবিলাক পাহৰি গৈছে। এতিয়া পুনৰ যেতিয়া দেখিছে তেতিয়াহে মানে এনেকুৱা হৈ থাকোঁতে বজাইছিলোঁ বা দেখিছিলোঁ। হয় হয়, নিশ্চয় নিশ্চয়। উত্তৰ পাইছোঁ মই। ঠিক আছে দাদা, ধন্যবাদ দেই। দুটা পেপাৰ একেলগে জইন কৰিছোঁ আৰু দুডাল নলিচাৰ পৰা এটা মাত ওলাব লাগিব, সেইটোৱে হৈছে জুৰীয়া পেপা। আচ্ছা, দুটা মহৰ শিং, দুটা পেপা আৰু কি চাউণ্ড এটাই নহয় জানো, এটাই মাত ওলাব আৰু সেয়াই হৈ গ'ল জুৰীয়া পেপা। ঠিক আছে, এবাৰ খুৰাই বজাই শুনাব, আমি এবাৰ শুনিম। অৱশ্যে দৰ্শকক কৈ থৈছোঁ, বজোৱাত ইমান পাৰফেক্ট নহয়, মাতটো শুনা। অঁ।